হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, লগতে মোৰো। আৰু আজি মই যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰে খুৰীহঁতৰ ঘৰলৈ। বিহু বতৰত ক'তনো যাওঁ, সেইকাৰণে মই ভাবিলোঁ আজি খুৰীহঁতৰ ঘৰৰ পৰা বিহু খাই আহোঁগৈ বুলি। বিহু খাবলৈ গৈছোঁ, সেইকাৰণে মই একদম ধুনীয়াকৈ ৰেডি হৈ আছোঁ ইয়াত। আৰু মোৰ ভিডিঅ'টো মোৰ ভতিজীজনীয়ে কৰি আছে। মই এয়া লিপষ্টিক লগাই আছোঁ। তাই কৈছে তুমি ধুনীয়াকৈ লিপষ্টিক লগোৱা নাই। মই তাইক দেখাইছোঁ যে মই ধুনীয়াকৈ লিপষ্টিক লগাই আছোঁ বুলি, আৰু লগতে চেণ্ট এখন মাৰি লৈছোঁ, নহ'লে গাটো গেলা গেলা গোন্ধাব নহয়। আৰু তালৈ গৈছোঁ বুলিকেই মানে অলপ ভাত খাই লৈছোঁ, যিহেতু আকৌ ৰাতিপুৱা একো খোৱা নাছিলোঁ, সেইটো কাৰণে ভাত অলপ খাই লৈছোঁ। আৰু বন্ধাকবি আলু ভাজি আৰু বেঙেনা ভাজি, আজি দাইল বনোৱা নাই, আজি শুকানকৈ ভাত কেইটামান খালোঁ। আৰু মানুহজনে কাম কৰি আছে, মানুহজনে ঘৰতে থাকিব, মই আৰু ভতিজীজনীহে যাম খুৰীহঁতৰ ঘৰলৈ। আৰু খুৰীহঁতৰ ঘৰলৈ যোৱাৰ আগতে ভাবিলোঁ কামকেইটা কৰি লওঁ। কামকেইটা মানে কিনো, গোটেইখিনি কাম কৰি আজৰি হ'লোৱে, অকল ভাত খোৱা বাচনখিনিহে ধুবলৈ আছিলে। জল্দি বাচনখিনি মই ধুই আছোঁ, যাবলৈ নহ'লে দেৰি হ'ব আৰু আহিবলৈও দেৰি হ'ব যদি মই যাবলৈ দেৰি কৰোঁ। সেইকাৰণে মই আৰু ভতিজীজনী দুজনীয়ে ওলালোঁ যাবলৈ কাৰণে। তালৈ যাম বুলি আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ, যোৱা হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ বিহু বতৰতে গৈ আহোঁগৈ বুলি কাৰণে। আৰু মই গেটখন মাৰি দিছোঁ, নহ'লে গৰু সোমাই নহয়, বৰ দিগদাৰ হয়, গৰুবিলাকে বৰ আমনি কৰে। এয়া খুৰীহঁতৰ ঘৰ আহি পালোঁ, আৰু খুৰীক মই গেটৰ পৰাই চিঞৰিছোঁ, খুৰী মই আহিলোঁ বিহু খাবলৈ বুলি কেনে। তেওঁ কৈছে ইমান দিনৰ পিছত আহিছ বুলি কেনে। তাৰপিছত খুৰীহঁতৰ ঘৰৰো গেটখন মই মাৰি দিছোঁ, আকৌ নহ'লে ইয়াতো গৰু সোমালে খুৰীহঁতে ক'ব যে আহি মেলি গৰু সোমালি বুলিকে। সেইকাৰণে গেটখন লগাই আৰু ভিতৰলৈ মই গৈ আছোঁ। খুৰী বাৰাণ্ডাতে বহি আছে, তেওঁ গম পোৱা নাই যে মই ভিডিঅ' কৰি আছোঁ বুলি। আৰু এতিয়া যেতিয়া গম পাব তেওঁ মই ভিডিঅ' কৰি আছোঁ বুলি, তেতিয়া তেওঁ ক'ব মোক নিদিবি ইউটিউবত মোক নুলিয়াবি। আৰু খুৰীহঁতৰ ছোৱালীজনী এজনী মোৰ নন্দা হয়, তাই সৰু হৈ আছে এতিয়া, মুখত বোলে কিবা লগাইছে, সেইকাৰণে তাই কেমেৰা আগলৈ নাহে, লাজ কৰিছে। মই ক'লোঁ তাকে একো নহয় কেমেৰা আগলৈ আহিবলৈ, তেতিয়াহে তাই আহিব। আৰু এইফালে খুৰীৰ লগত মই কথা পাতি আছোঁ যে সৰু ছোৱালীজনী ভাগৰ স্কিনত কিবা প্ৰব্লেম হৈছে, কেনেকৈ ভাল হ'ব। তাৰপৰা খুৰীও সেইটোকে কৈ আছে যে স্কিন ডক্টৰক দেখুৱাৰ পিছতো তাই মানে ভাল হোৱা নাই, তো কি কৰোঁ। আৰু যিহেতু এতিয়া সৰু আছে, ইমান বেছিকৈ মানে ডাঙৰ কথা নহয়, কিন্তু জীয়ৰী হৈ গ'লে আকৌ বেয়া লাগিব বুলিকে। আৰু লগতে মই আৰু ভতিজীজনীয়ে বাহিৰলৈ গৈ মেলি কেইটামান ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। আৰু মই তামোল নোখোৱাকৈ থাকিব নোৱাৰোঁ ৰাইজ, সেইটো কাৰণে জলপান খাই লোৱাৰ পিছত লগালগ তামোল অকণমান খাই লৈছোঁ। আৰু মই তামোল সুদাকৈ খাব নোৱাৰোঁ, চূণ চাদা লগাইহে খাব পাৰোঁ, কাৰণ মই খাঁটি অসমীয়া। সেইকাৰণে মই একদম চূণ চাদা লগাই লৈছোঁ। আৰু পিছফালে নন্দাজনীয়ে মোৰ ভাগৰ ওৰণিখন ভাল কৰি আছে, অলপমান বেয়া হৈ গৈছিলে সেইকাৰণে। আৰু এতিয়া আমি যাম বাহিৰলৈ, ফটো মাৰিম আৰু ভিডিঅ' কৰিম।